এই বঁটা সন্মান কেৱল এটি স্মাৰক নহয়, এই সন্মান বঁটা আপোনাৰ চকুলো, আপোনাৰ অনেক উজাগৰি নিশা পাৰ কৰা কঠোৰ পৰিশ্ৰম, সাধনা আৰু অনন্ত ত্যাগৰ ফচল। লেখিকা সংস্থা অসমৰ উদ্যোগত অনুষ্ঠিত লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰি বঁটা প্ৰাপক বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ মাতৃ ৰঞ্জিতা মাউতক উদ্দেশ্যি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপসমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক তথা DHS কানুৰ মহাবিদ্যালয়ৰ স্বায়ত্তশাসিত অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই আজি এইদৰে কয়। ডিগবৈ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা সভাত তেওঁ কয় যে মাতৃসকল সন্তান জন্ম দি দায়িত্ব শেষ হোৱা নাই। আপোনালোক সকলোৱে সুসন্তান জন্ম দি সমাজখনৰ বাবে একোজন সুসন্তান হিচাপে সমাজলৈ অৱদান দিছে। এগৰাকী মাতৃ শিল্পকৰ্মী যিয়ে কোনো মাটি বা শিলৰ মূৰ্তি নহয়, বৰঞ্চ তেজ মগজৰ এটা শিশুক মানুহ হিচাপে গঢ়ি তোলে বুলি উল্লেখ কৰি তেওঁ কয়, এগৰাকী আদৰ্শ মাতৃ হ'ল যাৰ ছাট সন্তানে আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰে আৰু যাৰ শিক্ষা তথা আদৰ্শই সন্তানক সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰে। এগৰাকী আদৰ্শ মাতৃক সন্তানৰ প্ৰথম গুৰু, পথ প্ৰদৰ্শক আৰু সমাজৰ আটাইতকৈ শক্তিশালী ভেটি বুলি গণ্য কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয়, নিস্বাৰ্থ মৰম আৰু ত্যাগ, চৰিত্ৰ গঠন আৰু সুশিক্ষা, ধৈৰ্য আৰু সহনশীলতা প্ৰেৰণাৰ উৎস, সমদৃষ্টি আৰু পক্ষপাতহীনতা আদি আদৰ্শ মাতৃৰ চিন্তাদৰ্শনত দেখা পোৱা যায় বুলি কয়। কেন্দ্ৰীয় সভানেত্ৰী মামণি গগৈ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত তেওঁ মাতৃসকলক এজোপা গছৰ শিপাৰ সৈতে তুলনা কৰি গছৰ শিপা মাটিৰ তলত অতি নীৰৱে অন্ধকাৰত সোমাই থাকে, কোনেও সেই শিপাৰ গুণ গান নকৰে, কিন্তু সেই গছৰ শিপাই মাটিৰ পৰা ৰস শুহি গোটেই গছজোপাকে ফুলে ফলে জাতিষ্কাৰ কৰি তোলে। তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ বহু কেইগৰাকী প্ৰখ্যাত ব্যক্তি যেনে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, মহাৰাজ শিৱাজী, থমাছ আলভা এডিছনৰ মাতৃৰ ভূমিকাক স্মৰণ কৰে। কেন্দ্ৰীয় প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাৰ পূৰ্বে ডিগবৈ শাখা লেখিকা সংস্থাৰ সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰে। সভা উদ্বোধন কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ ৰঞ্জিত শইকীয়াই কয়, মাতৃসকলৰ ওপৰতেই শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে। ঘৰখনেই শিশুৰ পাঠশালা বুলি উল্লেখ কৰি মাতৃৰ ওপৰতেই এটি শিশুৱে ভৱিষ্যত আচাৰ আচৰণ কৰে বুলি উল্লেখ কৰে। ডক্টৰ শইকীয়াই এনে বঁটা প্ৰদান কৰাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, চিন্তাবিদ পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাক ভূয়সী প্ৰশংসা কৰে আৰু আদৰ্শ মাতৃৰ আদৰ্শ পুত্ৰ বুলিও তেওঁ উল্লেখ কৰে। সভাত কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ জীৱন আৰু কৰ্মৰ ওপৰত মননশীলভাৱে আলোকপাত কৰে। সভাত ৰুবুল মাউতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পঠিওৱা এটা অডিঅ'ৰ যোগেদি তেওঁৰ অনুভৱ ব্যক্ত কৰে। সভাত আদৰ্শ মাতৃ বঁটা প্ৰাপক ৰঞ্জিতা মাউতে তেওঁক এনে বঁটাৰ বাবে নিৰ্বাচন কৰাত সন্তোষ প্ৰকাশ কৰে আৰু লাৱণ্য হাজৰিকাৰ পৰিয়ালক এনে বঁটা প্ৰদান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰি এনে বঁটা প্ৰদান কৰাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে লেখিকা সংস্থা অসমকো কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত লাৱণ্য হাজৰিকাৰ সুযোগ্য পুত্ৰ পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই তেওঁৰ মাতৃৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা সোঁৱৰে আৰু সাম্প্ৰতিক সময়ত এনে আদৰ্শ মাতৃ বঁটাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। সভাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰী অভিযন্তা এলিজা বেগম আদৰ্শ মাতৃৰ বঁটা প্ৰদান কৰাৰ ইতিহাস সম্পৰ্কে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ায় আৰু সাম্প্ৰতিক সময়ত লেখিকা সংস্থাই গ্ৰহণ কৰা এনে কাৰ্যসূচীত ভূয়সী প্ৰশংসা কৰে। সভাত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ প্ৰায় 2 শতাধিক লেখিকাৰ উপৰিও দাতা পৰিয়ালৰ ডক্টৰ ইভা হাজৰিকা, উজ্জ্বল হাজৰিকাকে ধৰি পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। লেখিকা সংস্থাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই জনায় যে উদ্যোক্তাসকলে অতি শৃংখলিতভাৱে এই সভাখন আয়োজন কৰা দেখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে প্ৰশংসা কৰে। সভাৰ শেষত শলাগ জ্ঞাপন কৰে বিন্দু ডেকা চৌধুৰীয়ে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, ইউএ টিভি।